হেল্ল' গাইছ, বিতুপন শইকীয়া অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। গাড়ীখন বেয়া হ'ল, ৰাতি এতিয়া 12টা বাজিছে। এতিয়া আহি মেকানিক বিচাৰি পোৱা নাই ক'তো, গুৱাহাটীলৈ আহি আছিলোঁ। এতিয়া কি কৰোঁ তাকে, গাড়ীতে বহি থাকিবগৈ লাগিব ৰাতিপুৱালৈকে। ঠিক আছে বাৰু, ৰাতিপুৱা দেখাই আছোঁ আপোনালোকক। বহুত বেয়াকৈ ফচিলোঁ। খুলি আছে বাৰু, হয় ভাল হয়নে নহয় নাজানো। গেছটো এবাৰ দেখাই দিছে। ৰাতি আমি লগাইছিলোঁহি আহি, ফোন কৰিলোঁ, ফোন নম্বৰ আছিলে, তাতে ফোন নম্বৰ দিয়া আছে। গেটত ফোন নম্বৰ লগোৱা আছিলে, ফোন কৰিলোঁ। ক'লে ৰাতি আমি যাব নোৱাৰিম, ৰাতিপুৱা লগাই দিম বুলি। প্ৰায় 11টামানে বাজিলে, এতিয়ালৈকে ঠিক হোৱা নাই। গেলডাল বহুত দূৰৰ পৰা আনিবলগীয়া হৈছে, ওচৰত নাই। গতিকে ঠিক আছে, দেখাই আছোঁ আপোনালোকক কেনেকৈ আৰু কি হয়, কি হৈ আছে গাড়ীখনৰ প্ৰব্লেম। বহুত দুখৰ বিষয়। আনিলে বাৰু, এতিয়া ভালকৈ চাব ভাল হয়নে নহয়, চাওঁচোন লগাই। এইডালৰ কাৰণে আমি ৰাতিটো ফচিবলগীয়া হ'ল। এইডাল এতিয়া আনিলোঁ আৰু ব্ৰেকডাল লগাবলৈ, তাৰপৰা চাম বাৰু। এইডাল পূৰা ছিগি গ'ল। এতিয়া আমি আহি আছোঁ, গাড়ী ঠিক হৈ গ'ল বাৰু। চেক ইঞ্জিন এতিয়াও দেখাই আছে বাৰু, কি হয় দেখা যাব। গৈ আছোঁ, আহি আছোঁ। আমি এতিয়া বৰ্তমান বৰঙাবাৰী পালোঁহি। আজি দিনে বেয়া নেকি আমাৰ। ৰাতি 12টা বজাৰ পৰা আমি হেলেমতে ফচিলোঁ। ৰাতিটো তাতে থাকিবলগীয়া হ'ল। মেকানিকক মাতিছিলোঁ, ৰাতি নাহোঁ বুলি ক'লে। ৰাতিপুৱা আহিলে। বৰ্তমান আহি এতিয়া লখিমপুৰ পালোঁহি, ঘৰে পালোঁহি বাৰু। ঠিক আছে, যদি ভিডিঅ'টো চাই ভাল পালে লাইক, শ্বেয়াৰ, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ, বাই বাই।